হেল্ল' গাইজ, কি খবৰ? ৱেলকাম বেক টু মাই অন্য এটা মিনি ব্লগ। আৰু আজি ওলাই আছোঁ ফিল্ডলৈ বুলি। সেইপিনে মোৰ জোতাযোৰ ডেট গৈছেগৈ, এইপিনে ফুটা এটা ওলাই গ'ল। উপায়তো নাই, সেইযোৰকে পিন্ধি যাব লাগিব। পইচা পাতিও নাই ল'বলৈ এতিয়া। সেইযোৰে কাম চলাব লাগিব এইকেইদিন। এইবিলাক বাদ দিয়ক। মোৰ হৈ গ'ল জোতা পিন্ধি ৰেডি, আৰু এইপিনে এটা ফুটা দেখিলোঁ, আৰু এইপিনে এটা ব'লক যাওঁ। আৰু মই অহাৰ লগে লগে বাহিৰলৈ আহিছে আমাৰ মৰমৰ কুকুৰজনী ৰাইজসকল। মৰমত মাতো আমি জেকি। যদি আমাৰ ঘৰলৈ আহে জেকিৰ ওচৰত নাযাওঁ দেই ৰাইজসকল। আমাৰ জেকি অকণমান উৎপতীয়া। জেকিয়ে মোক যাবই দিয়া নাছিলে ফিল্ডলৈ বুলি। আগভেটি ধৰিছে। ডাইৰেক্ট স্কুটি লৈ আহি পাই গ'লোহি। এইটো লগৰটো মোৰ ইয়াতে থাকে, লগৰটোৱে ইয়াত দোকানত থাকে। আৰু মই লগাইছোঁ যাদৱৰ লগত জোতা এযোৰ। সি বোলে চেগা জোতা এযোৰ লয়, সেইকাৰণে তাৰ লগত আহিলোঁ। লগৰটো জোতা এযোৰ লৈ আছে। জোতাযোৰ লোৱাৰ পিছত আমি পাই গ'লোহি ফিল্ডত। এতিয়া ফিল্ডত এইপিনে ক্ৰিকেট খেলি আছে, আমি কৰিছোঁ ৰানিং। ফিল্ডৰ পৰা আহোঁতে ৰাতি হৈ গ'ল। এতিয়া ঘৰলৈ গৈ আছোঁ। আকৌ এটা ভিডিঅ' লৈ আকৌ লগ পাম, বাই।